অনুভৱৰ এটি পৃষ্ঠা খণ্ড 2 তোমাৰ অনুভৱৰ পৃষ্ঠাখনৰ সৈতে উদাস সময়বোৰ সজীৱ হ'ব আকৌ এবাৰ। এয়া চোৱা, কঁপি থকা হাতখনেও কিমান আলাসত তুলি লৈছে কলমটো। প্ৰান্তত তোমাৰ নামৰ অনুভৱখিনিয়ে আজি বহু হেঁপাহেৰে প্ৰত্যুত্তৰৰ প্ৰথমটো শব্দ লিখিছে। ভালে আছোঁ মই, কুশলে আছে মোৰ পৃথিৱী। মাথো তুমি অবিহনে আধৰুৱা উশাহবোৰে পূৰ্ণতা বিচাৰি হাবাথুৰি খাইছে। তথাপি নিৰাশাৰ পশ্চায়েৰে ঢাকিব নোৱাৰাকৈ হৃদয়ত অহৰহ বৈ আছে আশাৰ এখনি জীয়া নৈ। তুমিতো নাজানা, সুঁতি হলোৱাৰ ভয়ত যে হৃদয়ৰ নৈখন এৰা সুঁতিতেই পৰি ৰয় মৌন হৈ। বৈ যায় মাথো সোঁৱৰণিবোৰ ধোৱাই, ৰৈ যায় বাৰে বাৰে তোমাৰ নামৰ ঘাটত। জানোচা, এবাৰ আহি অনুৰোধ কৰা তুমি, হবানে সাৰথি মোৰ জীৱন বাটৰ। সেই যে হেঙুলীয়া আবেলিবোৰৰ বুকুত আমি হেৰাব খোজা ৰংবোৰ বিচাৰিছিলোঁ, ধৰি থব খুজিছিলোঁ ইজনে সিজনৰ ওঠত ফুলা সোণাৰু ৰঙী হাঁহিবোৰ। দুটি চকুৰ ভাষাত আছিল নুবুজা আবেগ, তোমাৰ অভিমানৰ প্ৰতিটো দফাত মৰমৰ আবিৰ সানিছিলোঁ। নীলা আকাশীও শুকুলা মেঘৰ অলংকাৰেৰে সজাইছিল আমাৰ সপোনৰ চূড়া। তুমি যে কৈছিলা বিষণ্ণতাৰ চকুলোবোৰ আছুতীয়াকৈ থাকক দিয়া। এতিয়া যে দুহাতত বসন্তই হেঁপাহৰ জেতুকা বোলোৱাৰ সময়, কুঁহিপাতে লঠঙা হৃদয় সেউজ কৰাৰ সময়। আৰু এজাক বাউলী বৰদৈ চিলাই প্ৰলয় অনাৰ নিশা আহত হোৱা অনুভৱবোৰে আজিও তোমাৰ আশ্বাসত জীৱনৰ জোনাক খেদে। মিছা হাঁহিটো লৈ জানো পাৰিবা সুখৰ বালিচন্দা বুটলিব? পাৰিবা জানো অভিমানী সময়বোৰক পাহৰি ইমান বেছি বিক্ষোভ কৰিব? নাই, নোৱাৰা তুমি, নোৱাৰা তুমি প্ৰতিশ্ৰুতিৰ সিপাৰে ভগা সপোনক সমাধিস্থ কৰিব। নোৱাৰা বাবেইতো অপেক্ষাৰ আদৰ বাঢ়ে, নোৱাৰা বাবেইতো আমি স্বীকাৰোক্তিৰ স্বপ্ন ৰচো গোপনে। হৃদয়ৰ আকলোৱা আবেগেৰে সজোৱা অনুভৱৰ কাৰেঙত আমি আকৌ এবাৰ সলাওঁ আহা আমাৰ উশাহ। বিনা স্বাৰ্থত মই তোমাৰ আৰু তুমি মোৰ। মই জানো কোনো অজুহাত অবিহনে তুমি আহিবা, কবা দূৰত্ব বাঢ়িলে জানো সলনি হয় মন। মাথো সময়ে প্ৰতাৰণা কৰিছিল, মইতো আজিও একেদৰে আছো, প্ৰত্যাশাৰ ছাদ জিৰাই আশাৰ পৰিধিত তোমাৰ অপেক্ষাৰে।